10 আজ্ঞা জানো কেইটা আজ্ঞা পালন কৰোঁ কাৰণ তেনেকা আজি বহুতো মানুহবিলাক আছে বিশ্ৰামবাৰ দিনাখন সেইবিলাকে জানে আমাৰ জীৱনবিলাকো আমাৰ তেনেকা হ'ব নহ'লে আমি বহুত বাইকতো জানো 10 আজ্ঞা জানো কেইটা আজ্ঞা পালন কৰোঁ কাৰণ তেনেকা আজি বহুতো মানুহবিলাক আছে বিশ্ৰামবাৰ দিনাখন সেইবিলাকে জানে যেনেকৈ বিশ্ৰামবাৰ কৰিবৰ কাৰণে আমাক বিশ্ৰামবাৰ দিনাখন আমি পবিত্ৰ কৰি আমি পালন কৰিব লাগিব কৈছে বিশ্ৰামবাৰ দিন পালন কৰা কৈছে কাৰণ তেনেকা আমি প্ৰথম আজ্ঞাৰ পৰা আমি 10টা আজ্ঞা কমাণ্ডমেণ্টবিলাক আমি পাইছোঁ কিন্তু আমি বাক্যবিলাক আমি পালন কৰি অহা নাই সেইকাৰণে ইয়াত 8টাই বাক্যবিলাক আমাৰ জীৱনত তেনেকাই যেনেকৈ সকলোখিনি এই বাক্যবিলাক যে আমি আনক কৈছোঁ কিন্তু আনক কোৱা নহয় কিন্তু এই বাক্যবিলাক নিজৰ জীৱনত এপ্লাই কৰিব লাগিব নিজৰ বাক্যটো আমি মানি চলি যা আছে নাই কাৰণ নহ'লে কি হয় আমাৰ নিজকে নিজে আমি ভ্ৰমণ কৰি আছোঁ গৌৰৱ কৰি আছোঁ মই ইমান বাক্য জানিছোঁ এনেকা কাৰণ মই বাক্যৰ কৈ দিলোঁ আৰু মই যদি বাক্যটো পালন কৰা নাই তেনেহ'লে মই নিজকে নিজে গৌৰৱ কৰি আছোঁ মই একটা বাজি থকা কাঁহৰ নিচিনাহে কৈ আছোঁ কাৰণ আনক মই প্ৰেম কৰোঁ কৈছোঁ আৰু যদি এনে মুখেৰে কৈ দিওঁ তো এইটো নহ'ব কাৰণ মোৰ কৰ্মটো হ'ব লাগিব কাৰণ এই বাক্যটো আমি যি পঢ়ি আমাৰ জীৱনত কৰ্ম কৰিবৰ কাৰণেহে এই বাক্যবিলাক আজি আমাক শুনোৱা গৈছে কাৰণ আমি যদি ইয়াত চাৰ্জত আহিব লাগিব কৈ মই বাক্য কৈ দিলোঁ কাৰণ আপোনালোকে যদি নাহে তো আপোনালোকে কেনেকৈ বাক্যটো পালন কৰিলে কাৰণ এইটোৱে বাক্যটো পালন কৰা আজি বহুত মানুহবিলাকে ইয়াত সুস্থ হৈ আজি নিজে ঘৰতে আছে কিন্তু ইয়াত বিশ্ৰামবাৰ দিনাখন তেওঁবিলাকে পালন কৰা নাই কাৰণ এইটোতো মানুহৰ আজ্ঞা বা মোৰ কথা কোৱা কথাটো নাছিলে কিন্তু ঈশ্বৰৰ এইটো বাক্যবিলাক আছে কাৰণ আমি এই ভগৱানৰ যুগত আমাৰ এই ভগৱানৰ জৰিয়তে আমাৰ জীৱনত ঈশ্বৰ জিহুৱাই কি কৰিছে আমাক ৰক্ষা কৰিছে সব ফালৰ পৰা আমাক সকলো সমস্যাৰ পৰা আমাক কি কৰিছে বাক্যৰ দ্বাৰাই আমাক চাউনি পাতিছে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰাই আমাক কি কৰিছে অভিষেক দিছে আমাৰ জীৱনটোক পোহৰ কৰি ৰাখিছে আমাৰ জীৱনত সকলো যেনেকৈ দুখ সমস্যা অনেক মনত আহিবলগীয়া কিমান বেমেজালি খেলিমেলি খং ৰাগ অনেক ইন্দ্ৰ খেলিমেলি প্ৰব্লেম সমস্যা অনেক প্ৰকাৰৰ মোহ মায়া জগতৰ বিলাকৰ পৰা কোনে ৰক্ষা কৰি আছে কাৰণ আমাৰ ইয়াৰ ভৱনত আমি বাইকত বা কোনো নাই কোনো ফালৰ পৰা আমাৰ এনে কিবা এটা যেনেকৈ ঈশ্বৰৰ চাপোৰ্টটো হৈ থকাৰ কাৰণে বা আমাৰ কাৰণে কোনোবাই প্ৰাৰ্থনা কৰি থকাৰ কাৰণে আজি আমি চব ফালে ঠিক ঠাক চলি আছোঁ কাৰণ নহ'লে প্ৰথম এইবিলাক অবিলাকবিলাক প্ৰথমে আহিব আৰু তাতকে একটা ভয়ানক অন্ধকাৰ আছে এইটো হৈছে বেমাৰৰ পাছত মৃত্যু তেনেকা আজি বহুত মানুহবিলাকৰ জীৱনবিলাকক বৰবাদ কৰিছে কাৰণ তেওঁবিলাকৰ জীৱনত কোনো ষ্টেটাছ নাই কাৰণ তেওঁবিলাকৰ জীৱনত কাৰণ কি কৰিছে